এক ব্ৰেকিং নিউজ 25 মেত ঘোষণা কৰা হ'ব 2019 বৰ্ষৰ উচ্চতৰ মাধ্যমিক কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা 9 বজাত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফল ৰাতিপুৱা 9 বজাৰ লগে লগে বিভাগীয় 15টাকৈ ৱেবছাইটত ঘোষণা কৰা হ'ব। ইয়াৰ উপৰিও মোবাইল এপ উপলব্ধ আৰু শিক্ষানুষ্ঠানসমূহত পৰীক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব ফলাফল। একেদিনাই পৰীক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানসমূহত লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ 2,42,843 গৰাকী পৰীক্ষাৰ্থী। ইয়াৰ ভিতৰত কলা শাখাৰ 1,86,187 গৰাকী পৰীক্ষাৰ্থী, বিজ্ঞান শাখাৰ 36,455 গৰাকী আৰু বাণিজ্য শাখাৰ 18,291 গৰাকী পৰীক্ষাৰ্থী। এই কথা প্ৰকাশ কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব কমলজ্যোতি গগৈয়ে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰা ৱেবছাইটসমূহ হ'ল Number 1 www.ahsec.nic.in, Number 2 www.result.shiksha, Number 3 assam12.jagaranjas.com, Number 4 examresults.net/assam, Number 5 www.examitsy.com, Number 6 www.resultassam.nic.in, Number 7 www.indiaresults.com, Number 8 www.hsinfo.in, Number 9 www.knowyourresult.com, Number 10 www.assamresult.in, Number 11 www.assamjobalerts.com, Number 12 www.assamonline.in, Number 13 www.eduassam.com, Number 14 www.timesofindia.com, Number 15 www.school9.com। এই সকলোবোৰ ৱেবছাইট আৰু উপলব্ধ এণ্ড্ৰইড এপৰ লিংক ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব। ধন্যবাদ। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই কিবা শিকিলে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক।